তোমাৰ নামত কথা ৰেখাশ্ৰী দিহিঙীয়া পাঠ কৰোঁতা জিন্তুমণি বৰা। লিখো বুলিয়ে জানো লিখিব পাৰো তোমাৰ নামত এটি কবিতা। কেৱল শব্দৰ গাঁথৰিয়ে জানো কবিতাৰ সৃষ্টি হয়। শুনিছো কবিতাত হেনো আবেগ অনুভূতি ৰাগ মান খং অভিমান সকলো লাগে। কতা মইচোন লিখো বুলিও লিখিব পৰা নাই তোমাৰ নামত এটি মধুৰ কবিতা। লিখো বুলিওতো লিখিব পৰা নাই তোমাৰ নামত এটি মধুৰ কবিতা। লিখো বুলিওতো পৰা নাই। এতিয়া প্ৰেমত কবিতা লিখিব ললেই বুকুত বাজি উঠে নষ্টালজিক এক দিশাৰৰ কৰুণ বাহিনী। উশাবোৰ দেখোন চুটি হৈ পৰে আৰু সমনীয়া হৈ জিৰি জিৰিকৈ বহি যাবলৈ আৰম্ভ কৰে। মনটো গধুৰ হৈ দুচকু হৈ পৰে নিয়ৰ হনা মুকুতামণি। ক'ত যে হেৰাই গ'ল সেই সোণালী দিনবোৰ, ক'ত যে লুকাই গ'ল সোণাৰু হালধীয়া হাঁহিবোৰ, ক'ত লুকাই গ'ল। হৃদয়ৰ গভীৰৰ পৰা গভীৰতালৈ জুমি চাওঁ, কিজানি পাৱেই বা শব্দ বিচাৰি। কিন্তু এতিয়া উত্তপ্ত হৃদয়ত শব্দবোৰে দেখোন ঢৌ খেলি খেলি উদুলি মুদুলি কৰিবলৈ আৰম্ভ কৰে। আৰু লিখো বুলি ললেই তোমাৰ নামত এটি কবিতা। শব্দবোৰ চোন আঁতৰি গুচি যায় সৰু নীলা আকাশৰ বুকুত জোন হৈ থাকিবলৈ। তৰাবোৰক হাকুতি লগাই নমাই আনিব খুজিলেও বাধা দিয়ে মোৰ আত্মতত্বই। মোৰ শব্দই যে এতিয়া আকাশত জোন হৈ জিলিকি থাকিব খোজে, ডাৱৰৰ দৰে লুকা ভাকু খেলিব খোজে। সেয়েহে কৈছো আৰু কোনোদিন নকবা মোক তোমাৰ নামত এটি কবিতা লিখিবলৈ। নকবা তোমাৰ নামত আৰু কবিতা লিখিবলৈ, নকবা মোক, নকবা।